আজি আকৌ ৰাতিপুৱাই ওলাই লৈছোঁ দেই এফালে যাবলৈ। আচলতে ক'লৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবচোন। আৰু মোৰ খুব মৰমৰ ভণ্টি এজনী ঘৰলৈ বুলি ওলাইছোঁ। আচলতে কিয় গৈছোঁ মই কৈয়ে দিওঁ। তাইৰ ঘৰ হৈছে চেপনত আৰু তাই বিয়া সোমাইছে ডিমুৰাই চাৰিলৈ। আৰু যিহেতু তাই আজি ঘৰঠাৰ বিয়া আছে সেইবাবে তাই মোক ফোন কৰি বহুত দিনতে কৈ থৈছিলে যে প্ৰিয়ংকা বা তুমি মোক মেকআপটো কৰি দিব লাগিব। আৰু তাই কোৱা মতে মই তাইক মেকআপ কৰিবলৈ বুলি গৈ আছোঁ। আৰু মই পাই গ'লোগৈ মোৰ ভণ্টিজনী ঘৰ। এজনী দেখিছে নহয়। আৰু প্ৰথমতে তাইক মই উপহাৰ এটা দি ল'লোঁ। আৰু যিমান পাৰোঁ মোৰ ফালৰ পৰা তাইক মই ধুনীয়া কৰিবলৈ চেষ্টা কৰি গৈ আছোঁ। এইফালে দেখিছে নহয়। আৰু ভণ্টিজনীকতো মই নিজে ধুনীয়াই দেখিছোঁ। আৰু আপোনালোকে মোৰ মেকআপটো কেনেকুৱা দেখিছে কমেণ্টত জনাব কিন্তু দেই। কইনাক মেকআপ কৰি থাকোঁতে আকৌ এইফালে পোৱালিটো দেখিছে নহয়, বোলে মোকো কৰি দিয়া। সেইটো কাৰণে সৰু ল'ৰা একো নাই ময়ো কৰি দিছোঁ আৰু ভাল পাইছে যিহেতু। এইফালে দুগৰাকী পুৰা মানুহকেইজনক ধুনীয়াকৈ নিবলৈ চেষ্টা কৰিছে। কৰি আছোঁ দেই মই মেকআপ। গালখন চাওঁ কইনা এইফালে হা কইনা কেনেকুৱা লাগিছে? মই বহুত বিশ্বাস আছে যে গুৰু নহয় জানো। এইফালে সখিয়নি সখিয়নি কৰিলোঁ। মৰম লগা সখিয়নি বহুত ইমান ধুনীয়াকৈ কৰি দিছে। আৰু এইফালে আহা আকৌ ভণ্টিজনী। এইফালে ভণ্টিজনী আমাৰ এইটো পোৱালিটো আৰু পোৱালি বহুত আমি কৰি দিওঁ দেই। আৰু দুজন খাই আমাৰ দিয়া আকৌ আৰু দুজন আছে। সেই দুজন ক'ত গ'ল জানো। এয়া বোলে নিয়ম। আচলতে মোক এনেকৈ নিয়মত নিদিলেও হয়। আৰু আমাৰ দুজনী মৰমবোৰ সদায় থাকিবই। আৰু আনফালে এয়া দেখিছে নহয় গোটেই ৰাইজ সাজু হৈ আছে কইনাৰ ঘৰলৈ যাবলৈ। আৰু মোকো ফোন কৰি মাতিলে মাহঁতে বোলে গাঁও ঘৰলৈ যায়। সেইটো কাৰণে ময়ো আহিলোঁ। আৰু এইফালে দেখিছে নহয় আমাৰ পেণ্ডেলৰ কাম চলি আছে। আৰু আহি পাই এইফালে যাবলৈ হ'লেই এয়া মামা মা মই আৰু আমাৰ পোৱালিৰ লগত গৈছে। আৰু আমি গৈ থাকোঁতে এইফালে বাটত শিৱৰাত্ৰিৰ কাৰণে পোৱালীকেইটাই চান্দা তুলিছে। সেইটো কাৰণে আমিও বাবাৰ নামত কিবা এটা দি থৈ আহিছোঁ। আৰু আইতাহঁতৰ ঘৰলৈ গৈ থাকোঁতে ভাবিলোঁ মাহী ছোৱালী ডাঙৰজনীকো লৈ যাওঁ। মাহীলৈ ফোন কৰিলোঁ যে তাইৰ ঘৰত আছে যদি পঠিয়াই দিয়কচোন। আৰু তাইৰ ঘৰত যেনেকৈ আছিলে তেনেকেই গুচি আহিলে। তাই ভালকৈ ওলাই আহিবলৈ সময়ো নাপালে যিহেতু আমি সোনকালে আকৌ ঘূৰি আহিব লাগিব। আৰু এজনী দেখিছে নহয় অলপ দেখাই দিওঁ বুলি ক'লত তাই অকণমান লাজেই কৰিছে। আৰু আইতাহঁতৰ ঘৰলৈ গৈ থাকোঁতে সেইফালে দেখিলোঁৱেই নহয় আইতাক। আচলতে গাঁও ঘৰত ক'ৰবাত ফুৰিব আহিছিলে। আৰু আইতাই পূৰা খোজকাঢ়ি গৈ আছে ঘৰলৈ বুলি। আৰু আমি বাটতে পাই আইতাক উঠাই লৈ গ'লোঁ ঘৰলৈ। মানে আইতাহঁতৰ ঘৰলৈ আহি বস্তু এটা দেখি পালোঁ। কি হয় আপোনালোকক দেখাওঁ বলক। এইফালে বাৰীত এইটো চাওকচোন ইমান ডাঙৰ জাতিলাও। ভণ্টি সঁচাকৈ মোবাইলতো আমাৰ সৰু সৰু লিখিয়াই লাগিছে ন। গোটেইটো খোলটোৱে আৰু ইমান ডাঙৰ। প্ৰথম দেখিছোঁ এইটো সচলত হৈছে হ'বলা। ইমান ডাঙৰ জাতিলাও। এইফালে আকৌ আইতাহঁতৰ ঘৰত বৰ ধুনীয়া বগৰী এজোপা আছে। বগৰী শেষেই হ'ল কিন্তু ভণ্টি আকৌ দুটা পাৰিলে দেই। তাৰপিছত ময়ো দেখিলোঁ ময়ো দুটামান পাৰি খাই চাওঁচোন বোলো কেনেকুৱা বগৰীজোপা। আৰু হজমলা পেকেট ফালি লৈছোঁ। হজমলা এটা খালোঁ তাৰপৰা বগৰী। আৰু এইফালে দেখিছে নহয় আইতাহঁতৰ ঘৰত ইমান ধুনীয়াকৈ এজোপা লাগি আছে মাখিয়তী। যিহেতু বিহু সময়ত লাগিবই মাখিয়তী। আৰু যে আইতাহঁতৰ ঘৰলৈ গ'লে এই পৰিৱেশখিনি মই নোচোৱাকৈ থাকিবই নোৱাৰোঁ। সেইবাবে মই ভণ্টিকে আৰু ভাইটিকে লৈ এইফালে ওলাই আহিলোঁ চাবৰ কাৰণে। আৰু ইমান ধুনীয়া পৰিৱেশ সেইটো কাৰণে ফটো আৰু ভিডিঅ' উঠিবৰ কাৰণে আমি বহুত দূৰ খোজকাঢ়ি গৈ আছোঁ ঝাৰুবনৰ মাজে মাজে। এইফালে দেখিছে নহয় খুব ধুনীয়া। আৰু লগতে ইহঁতক বাৰীত অকণমান দৌৰাইও দিলোঁ। দৌৰালোঁ এটা কেনেকুৱা লাগিলে দৌৰি বহুত
বাপৰে কি ধুনীয়া প্লেচ। ভাগৰ লাগি গ'লগৈ, পূৰা দৌৰিলোঁ। সেইফালে চাগে মাহঁতে আমাক বিচাৰি আছে, যদি বিচাৰি পোৱা নাই নহয় বিৰাট গালি পাৰিব। নোকোৱাকৈ গুচি আহিছোঁ, যাওঁ দেই। কোনটো খামো? এইটো এইটো কি? এইটো খাই মানে খাই জানো? এইটো খাই এই ভিতৰত থাকে নেকি? মই ডাঙৰ ঠাই এখন এইটো এটা এইবোৰ ডাঙৰ নাই। ইয়ালৈকে পানী আহিছিলে, চোৱা এইবোৰ চোৱা, এইবোৰ চোৱা পানী আহে। ইমান ধুনীয়া গছজোপা। ছাগলী পোৱালিকেইটা চোৱা নাই, বা দৌৰিছে মাকৰ ওচৰলৈ। ইয়াৰ আগবাৰ আহোঁতে যে ছাগলী পোৱালিটা যে মোৰ ওচৰত যে আছিলে মনত আছে? আৰু এইফালে দেখিছে নহয়, আইতাজনী ইমান ধুনীয়াকৈ আলু খান্দি আছে। আচলতে গাঁও ঘৰত ইমান ধুনীয়া পৰিৱেশবোৰ আৰু খুব ধুনীয়া ভোগালী জেগা হয়, সকলোবোৰ শাক পাচলি তাতেই হয়। আৰু মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ, যিহেতু আমাৰ সৰিয়হ খেতি কৰিছিলে আৰু সৰিয়হ খেতি কৰাৰ পিছত এইফালে সৰিয়হ বিকিব হ'ল আৰু এয়া বিকিছে আমাৰ আজি সৰিয়হ। সেইবাবে আমি আচলতে গাঁৱলৈ গৈছিলোঁ। এইফালে আকৌ আইতাই ডাঙৰ নাতিনীয়েকক, মানে আমাৰ ডাঙৰ বেটাক পইচা দি থৈ আহিছে। ডাঙৰ বেটা আৰু মামী বিয়া আগদিনাখনহে আহিব পাৰিব আৰু আইতাক আমি আজিয়ে লৈ আহিলোঁ আমাৰ ঘৰলৈ। আৰু আমি আহি থাকোঁতে আন্ধাৰে হ'ল। এইফালে মৰাণতো সোমাবলগীয়া আছিলে, সৰু সুৰা বস্তু কেইটামান কিনিবলগীয়া আছিলে। আমিও সেইকেইটা কিনি ল'লোঁ। তাৰপিছত আহি দেখা পালোঁ ঘৰত আলহী কৰি আছে। এইফালে আমাৰ আলহী পালেহি, মোক দেখি দেখি আমনি পাব তোমাক। দেখি সেইবুলি আৰু বিয়াত কি নেদেখিব নি? বিয়াতো আহিবই লাগিব, মেইন মানুহ। বেচেৰি কাহ হৈ আছে, ইমান বেমাৰ হ'লেও আহি পালেহি আৰু জ্বৰ আহিবই লাগিব। হৈছে। বেমাৰ হ'লেও আহিব লাগিব। এমাহৰ আগতে অহা কথা, কিন্তু এতিয়া নহৈছে। এমাহৰ আগত নহৈছে আৰু হ'লেও আহিছোঁ আৰু হ'লেও আহিছে আৰু শেহতীয়া বুলি নহয়, ময়ে প্ৰথম আহিছোঁ নেকি। মাহীহঁতো আহিলে বাৰু। আৰু এইফালে আমাৰ আইতাই দিছে দেই, এয়া সম্পত্তি নাতিনীয়েকক বিয়া বুলি। দেখাই দিলোঁ আপুনি দিয়া বস্তু, ধুনীয়া বস্তু দিছে। উঠিলে একদম ধুনীয়াকৈ উঠিছে। আৰু আমি সকলোখিনি লগ খাইছোঁ যেতিয়া, সেইটো কাৰণে ভাবিলোঁ আজি সৰুতে খেলা খেল এটা আমি খেলোঁচোন। চোৰ পুলিচ খেলিব লৈছোঁ। এয়া দেখিছে নহয়, কোনে কোনে এনেকুৱা খেলবোৰ খেলে বাৰু ক'বচোন। চোৰ পুলিচ খেলত কিন্তু মাকো বহাই দিলোঁ দেই। পিছে পুলিচটো পৰিলে বৰ চিন্তা হয়, চোৰ কোন হ'ব সেনেকৈ ভাবি থাকোঁতে পুলিচ পিছত ফচিয়ে যায়। ভাল লাগে কিন্তু খেলি। কোনে কোনে খেলে আপোনালোকে কমেণ্টত জনাব। বাকী ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। আৰু বিয়া ঘৰত পিছলৈ কেনেকৈ কি ভিডিঅ' দিব পাৰোঁ আপোনালোকে চাই গৈ থাকিব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।